हेलो गाइस की खबर स्वागतम जानाइছো मोर अन्य এটা ভিডিওলে যেটো আজি বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজা উপলক্ষে যেটো গাড়ীখনকে ধো বুলি ভাবিলো গতিকে ইনেটো গাড়ীখন বাহিৰতে ধোৱা যায় কাৰ ৱাচিংতে ধোৱা যায় গতিকে আজি ভাবিলো যেটো পূজা গতিকে নিজৰ বাহনখন নিজে ধো তো গতিকে বাহনখন নিজে ধোৱাৰ লগতে সৰুকে পূজা ভাগো পাতিম বুলি ভাবিছো যেটো নিয়ম অলপ কৰিম গতিকে সবেটো নিয়ম কৰিছে গতিকে মই অলপ নিয়ম কৰিম গতিকে আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে সো গাইস এয়া দেখিছে আৰম্ভ হৈ গল গাড়ী ধোৱা আপোনালোকে ধুলানে বাৰু নে কাৰ ৱাচিংতে ধুব দিছে যেটো মই কাৰ ৱাচিংতে ধুব দিও আনকালে যেটো আজি বিশ্বকৰ্মা পূজা দিনাখন নিজে ধুম বুলি ভাবিলো সেহে নিজে ধুব উলিয়ালো আৰু গতিকে নিজে ধোৱাটো মজা বেলেগ গতিকে সেইকাৰণে নিজে ভাবিলো নিজে ধো আৰু গতিকে নিজে ধুই আছো ধুনীয়াকৈ তো বৰষুণো দিলে গাড়ী ধোৱা হৈ গ'ল লগত স্কুটিখনো ধুলে চাৰিখনো ধুলোঁ চ' ময়ো ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ য'ত নিয়ম কৰিছে তো আহিয়ে মানে নাৰিকল কুটা আৰম্ভ কৰি দিলোঁ নিয়মভাগ আমি নিজে কৰিলোঁ পূজাৰী বা পণ্ডিত তেনেকৈ মতা হোৱা নাই গতিকে মই চাকি জ্বলাইছোঁ বাবা বিশ্বকৰ্মাক চিন্তি সকলোৱে ভালে থাকক আমাকো ভালে ৰাখক তাৰে কামনা কৰিছোঁ বিশ্বকৰ্মা বাবাৰ ওচৰত সকলোৰে ভাল এয়া দেখিছে আপোনালোকে সকলো দি দিছোঁ আৰু স্কুটি চাবিৰ পৰা ধৰি লৈ মালাও আনিছোঁ স্কুটি লগোৱাৰ কাৰণে স্কুটি গাড়ী চাবিকেইটাতো ফুট এটা দি দিয়া গৈছে আৰু বাকীসকলেও চাকি ধূপ জ্বলাইছে চাকি জুপ জ্বলোৱা হৈ গ'ল এতিয়া গাড়ীখনত মালাডাল লগাই দিওঁ বুলি ভাবিলোঁ চ' মালাডাল লগাই দিয়ে গ'লোঁ চ' ধূপ চুপ জ্বলাই লৈছোঁ আৰু দেখুৱাইছোঁ এয়া দেখিছে চবে নিজৰ নিজৰ স্কুটিখনকো ফুট দি আছে আৰু পূজা কৰি আছে ময়ো মোৰখনত চাকি ধূপ জ্বলাইছোঁ আৰু দেখুৱাইছোঁ আশীৰ্বাদ কৰিব যাতে ভালে থাকোঁ ভালেকৈ চলাব পাৰোঁ আৰু আপোনালোকেও যাতে ভালে থাকিব পাৰে মোৰ হৈ গ'ল আৰু লগতে এই শুভ লাভ চিম্বলটো দি দিওঁ বুলি ভাবিলোঁ চবে দিয়ে আৰু এই শুভ লাভ চিম্বলটো দিয়াৰ নিয়ম আছে হেনো চ' নিশ্চয় আপোনালোকেও চাগে গম পায় গতিকে মই যিমানখিনি জানো যেনেকৈ জানো তেনেকৈ দি দিছোঁ আৰু হৈছেনে বাৰু দিয়া নিয়মটো আপোনালোকে জনাব কমেণ্ট কৰি এইখন স্কুটিটো দি দিছোঁ প্ৰত্যেককেইখন স্কুটিতে দিয়া গৈছে মালা জ্বলা লগাই লৈছে স্কুটিখনো আজি বৰ ধুনীয়া হৈছে চবে ধুই কৰি চাফা চিকুণ কৰি ৰাখিছে আৰু
ফটো মাৰি আছে একদম ফাইনেলি পূজা কৰা হৈ গ'ল সকলোৰে তাই হৈ গ'ল প্ৰসাদটো খোৱা হৈ গ'ল গতিকে প্ৰসাদটো হোৱাৰ পিছতে খিচিৰি বনি আছে বনাই আছে হৈছে আৰু লগতে চব্জি বনাই আছে বিশ্বকৰ্মা উপলক্ষে আজি খিচিৰি আৰু এটা কি বনা গৈছে লাবৰা চব্জি বয়ে বনাই আছে খিচিৰি মিক্স ভেজ কি ক'ব কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে খিচিৰি খাই লৈ অলপ ওলাই যাওঁ আৰু যেহেতু আমাৰ পূজাও শেষ হৈ গ'ল তো গতিকে অলপমান ওলাই যাওঁ বিশ্বকৰ্মা পূজা বুলি চ' আপোনালোকেও চাগে নিশ্চয় পূজা কৰিলে তো কেনেকুৱা পালে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ঠিক আছে আজি